Hello guys, welcome back to miscellaneous stuff. আশা কৰোঁ আপোনালোক চবে ফিট এণ্ড হেল্ডি আছে। আজি মই THEN আৰু THAN মাজৰ পাৰ্থক্যটো ক'ম। কিছুমানৰ এইটো কনফিউশ্যন থাকে যে THEN ক'ত ইউজ কৰিব আৰু THAN ক'ত ইউজ কৰিব। So THEN is used for something relating to time. মানে THEN সাধাৰণতে সময়ৰ ক্ষেত্ৰত ব্যৱহৃত হয় আৰু ইয়াৰ উদাহৰণ যেনেকুৱা we were in the market then মানে আমি তেতিয়া বজাৰত আছিলোঁ and I finished breakfast quickly then I went to office মানে মই ব্ৰেকফাষ্ট অতি সোনকালে ফিনিছ কৰিছিলোঁ তাৰপিছত অফিচলৈ গৈছিলোঁ। So next THAN then is used for comparisons মানে THAN then to তুলনাৰ ক্ষেত্ৰত ব্যৱহৃত হয় and for example she is more intelligent than her sister মানে তাইৰ সিষ্টাৰতকৈ বেছি বুদ্ধিমান। next you are stronger than him মানে তুমি তেওঁতকৈ বেছি শক্তিশালী আৰু এই দুটাই হৈছে THAN then আৰু THEN মাজৰ পাৰ্থক্য। So guys আশা কৰোঁ আপোনালোকে ইয়াৰ দ্বাৰা অলপ উপকৃত হ'ব। So for more videos like this please do like, share and subscribe to this channel. Thank you.